সন্মানীয় সভাখন চলাই লৈ যোৱা বা সভাপতি ডাঙৰীয়া, ইয়াতে মঞ্চত উপবিষ্ট এক্স EM নামচাও দেমাৰী ডাঙৰীয়া আৰু MCLA আমাৰ দোকমা সমষ্টিৰ বসুমতাৰী ডাঙৰীয়া প্ৰমুখে সকলো আমাৰ মঞ্চৰ উপবিষ্ট BPF দলৰ জ্যেষ্ঠ নেতাসকল আৰু নেত্ৰীসকল আৰু হলটুগাঁৱৰ আশে পাশে থকা বিভিন্ন গাঁৱৰ পৰা অহা মোৰ শ্ৰদ্ধা আই মাতৃসকল, বাই ভনীসকল আৰু দাদা ভাইসকল, কৈছে কি ইয়াত আদিবাসীও আছে, নেপালী আছে, ৰাভা আছে আৰু অন্য জাতি গোষ্ঠীও আছে, অলপ অসমীয়াতো কওক বুলি কৈছে দাদাই। মই নিজকে খুব আনন্দিত পাইছোঁ। কচুগাঁও মিটিঙৰ পৰা মই কোকৰাঝাৰ পিনে গৈ আছিলোঁ, তাতে আপোনালোকক দেখি পেলাই ফ্লেগটো প্ৰথম চাইছোঁ। এইটো আমাৰ হয় না নহয়। সিদিনা কি হ'ল, 20 দিন আমাৰ এটা মিটিং হ'ল, অলপ ৰাতি হৈছে, আকৌ এটা মিটিং আছে। ল'ৰাবিলাক মোক গাইড কৰি ল'লে, আগে এটা বলেৰো গাড়ী চলাই লৈ গ'ল, ক'লে যে খালী মন্দিৰত প্ৰাংগণৰ হ'ব মিটিংখন। পিছত সিহঁতৰ পিছে গ'লো, আধা কিলোমিটাৰ বুলি কৈছে, 3 কিলোমিটাৰৰ বেছি হৈ গ'ল। গৈ সঁচাকে কালী মন্দিৰখন দেখিলো। তাৰপিছত সেই প্ৰাংগণত কালী মন্দিৰৰ সন্মুখত মহিলাসকল বহি আছে, বেছি নাই, মানে 50-60 জন মহিলাসকল বহি আছে আৰু 10 জন মান পুৰুষ মানুহ বেঞ্চত বহি আছে। সেইটোকে আমাৰ মিটিং বুলি মই সোমাই গ'লো। হাবলাং মানে মই একদম খুব ভালকে চাই পেলাই নমস্কাৰ দি পেলাই বেঞ্চত বহিলো। বেঞ্চত যেতিয়া মই বহো, মানুহবিলাকে এনেকে চালে, এজনটো এনেকে চাই পেলাই গুচি গ'ল। মোৰ কিবা ডাউট লাগি গ'ল, এইটো কি হ'ল, কি চিনাকি এজনো নাই, মানুহবিলাক কিয় এনেকে চালে। পিছত মই ক'লো, আপোনালোকৰতো ইয়াত মোৰ কাৰণে পাৰ্মিশ্যন মিটিং নহয়, মই মিটিং কৰিব নোৱাৰিম, পুলিচ বিলাকে মোক কিবা এটা ক'ব পাৰে, ইয়াৰ কাৰণে মই জাষ্ট নমস্কাৰ দি পেলাই যাওঁ বুলি মই উঠি দিলো। উঠি দিয়াৰ পিছত এজনে ক'লে, ছাৰ কিবা অসুবিধা হ'ব নেকি? সন্মানীয় সভাখন চলাই লৈ যোৱা বা সভাপতি ডাঙৰীয়া, ইয়াতে মঞ্চত উপবিষ্ট এক্স EM নামচাও দেমাৰী ডাঙৰীয়া আৰু MCLA আমাৰ দোকমা সমষ্টিৰ বসুমতাৰী ডাঙৰীয়া প্ৰমুখে সকলো আমাৰ মঞ্চৰ উপবিষ্ট BPF দলৰ জ্যেষ্ঠ নেতাসকল আৰু নেত্ৰীসকল আৰু হলটুগাঁৱৰ আশে পাশে থকা বিভিন্ন গাঁৱৰ পৰা অহা মোৰ শ্ৰদ্ধা আই মাতৃসকল, বাই ভনীসকল আৰু দাদা ভাইসকল, কৈছে কি ইয়াত আদিবাসীও আছে, নেপালী আছে, ৰাভা আছে আৰু অন্য জাতি গোষ্ঠীও আছে, অলপ অসমীয়াতো কওক বুলি কৈছে দাদাই। মই নিজকে খুব আনন্দিত পাইছোঁ। কচুগাঁও মিটিঙৰ পৰা মই কোকৰাঝাৰ পিনে গৈ আছিলোঁ, তাতে আপোনালোকক দেখি পেলাই ফ্লেগটো প্ৰথম চাইছোঁ, এইটো আমাৰ হয় না নহয়। সিদিনা কি হ'ল, 20 দিন আমাৰ এটা মিটিং হ'ল, অলপ ৰাতি হৈছে, আকৌ এটা মিটিং আছে। ল'ৰাবিলাক মোক গাইড কৰি ল'লে, আগে এটা বলেৰো গাড়ী চলাই লৈ গ'ল, ক'লে যে খালী মন্দিৰত প্ৰাংগণৰ হ'ব মিটিংখন। পিছত সিহঁতৰ পিছে গ'লো, আধা কিলোমিটাৰ বুলি কৈছে, 3 কিলোমিটাৰৰ বেছি হৈ গ'ল। গৈ সঁচাকে কালী মন্দিৰখন দেখিলো। তাৰপিছত সেই প্ৰাংগণত কালী মন্দিৰৰ সন্মুখত মহিলাসকল বহি আছে, বেছি নাই, মানে 50-60 জন মহিলাসকল বহি আছে আৰু 10 জন মান পুৰুষ মানুহ বেঞ্চত বহি আছে। সেইটোকে আমাৰ মিটিং বুলি মই সোমাই গ'লো। হাবলাং মানে মই একদম খুব ভালকে চাই পেলাই নমস্কাৰ দি পেলাই বেঞ্চত বহিলো। বেঞ্চত যেতিয়া মই বহো, মানুহবিলাকে এনেকে চালে, এজনটো এনেকে চাই পেলাই গুচি গ'ল। মোৰ কিবা ডাউট লাগি গ'ল, এইটো কি হ'ল, কি চিনাকি এজনো নাই, মানুহবিলাক কিয় এনেকে চালে। পিছত মই ক'লো, আপোনালোকৰতো ইয়াত মোৰ কাৰণে পাৰ্মিশ্যন মিটিং নহয়,
মই মিটিং কৰিব নোৱাৰিম, পুলিচ বিলাকে মোক কিবা এটা ক'ব পাৰে, ইয়াৰ কাৰণে মই জাষ্ট নমস্কাৰ দি পেলাই যাওঁ বুলি মই উঠি দিলো। উঠি দিয়াৰ পিছত এজনে ক'লে, ছাৰ কিবা অসুবিধা হ'ব নেকি?